আৰু ভালো লাগি আছে ওৰিকে ফেমাস হৈ যাব একদিন এই মোবাইল চোবাইল পৰিল গান ডিম্পু সবার মাজত মোবাইল চোবাইল পৰি গা ভাল না তো নমস্কাৰ সকলোকে আজি আছোঁ মই ডিম্পুৰ ঘৰত আৰু তাৰ পৰা সকলোকে ওয়েলকাম জনাইছোঁ আৰু আজি মানে ডিম্পুৰ লগত অকণমান কথা পাতিম আৰু তাৰ ঘৰটো দেখাম ধুনীয়াকৈ আপোনালোকে চাই থাকিব অঁ মানে এই দোকানখন চিনি নাপাওঁ মই চিনাকি কৰি দিলোঁ ঘৰটো মজা বনাইছে কিন্তু ন আৰু ইয়াৰ ঘৰৰ পৰা এই ভিডিঅ'টো যে ভাইৰেল হৈছিল ন কথা ক'ব নোৱাৰে মানে ক'ত হৈছে তো হিদনা জি ভিডিঅ' এটা যে ভাইৰেল হৈছিল দেখা নাই গোৱালপাৰাৰ এটা চলি ও গম পাইছো তই যি দেখাইছিলি যেন কেনকে মানে শাৰীৰিকভাৱে অক্ষম হয় না আৰু এয়া ডিম্পুৰ ঘৰৰ ভিতৰৰ দৃশ্য আৰু আমাৰ বৰ্ণালী দেখি মানে একদম পাগলা হৈ গৈছে মানে কি কওঁ চাই থাকক পইচা লোৱা নাই একো 10000 কমে তোৰ পইচা লৈছে এইটো পপুলাৰ হৈ গৈছে তাক ইটাই বৰদা অঁ এইটো তই কিবা দিছে না মই দিছো পইচা মানে বেয়া লাগে না সেনেকুৱা মানুহ একদম একোই নাই তাৰ মানে মাককো হাতী কামৰে না হাতী কৰি মাছ ক'ত ঘৰ গোৱালপাৰাৰ একদম ভিতৰত আকলাই থাকে হা বাপেৰ আছে কি আৰু হৈ যায় তই মানে ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত দিছিলি গৈছিলি ন তাক নহয় নহয় তে মই দিছো আগতে অঁ তই কি গম পালি কোনবা এই গোৱালপাৰা গৈছিলো দে যাওঁতে এটা চলি কলা কেনেকে মানুহ চিন্তা মোক কলা মই ইমান ভালকে মানে নাজানো মই আছো মই কৈছি যে এই কাণে দিও নুনে মুখেদি কথা ক'ব নোৱাৰে মই বোলো মানে ভাল লাগে ঘৰটোৰ আইডিয়াটো কেনেকৈ কোনে দিলাক ইমান ধুনীয়াকৈ হয় সেইটো ঘৰ আছিল মানে মানুহবিলাক সেইটো ঘৰত আহি থাকে সেইটো ঘৰ সৰু আমাৰ ইমান ডাঙৰ নহয় অঁ অঁ আৰু গাইজ তাৰ বহা ষ্টাইল চাওকে মানে পুতলাৰ দৰে বহি আছে সি মানে ঘৰটোত আৰু ডিম্পুৰ ঘৰত থকা চবতকৈ ডাঙৰ বস্তুটো হৈছে এইটো এইটো মানে কি ডিম্পুক আৰ্ট কৰিছে কোনে নীলিম মহন্ত দাই আৰু নীলিম মহন্ত দাইক চবেই চিনিয়ে পায় বহুত ডাঙৰ আৰ্টিষ্ট হয় জুবিন দাৰ চিলা নামৰ গানটো মানে তেওঁ কৰিছিল ন আৰ্ট কৰিছিল অঁ গানটোতো আছিল আৰু তেওঁ মানে আৰ্ট কৰিছিল ধুনীয়াকৈ ইমান ধুনীয়া লাগিছে ন নীলিন্দে বহুত আৰ্ট কৰিছে ন এতিয়া চবতে আৰু মানে তেওঁৰ আৰ্ট কৰা হেৰিগেলা বেলেগ অলপমান অঁ ইউনিক অলপ সেইটো কাৰণে ভাল লাগে মানে বস্তুটো কি জানালকে বেলেগ টাইপ মানে মানুহটো ছবিটো ওকে তই যে ডিম্পু বৰুৱাটো আছ ওকে কিন্তু কাষত দেখি মানে এনেকুৱা এটা কৰি দিয়ে মানে বেলেগ লাগিছে আৰু মানে আৰু ডিম্পুৰ ঘৰত থকা মেইন মালখিনি হৈছে এইখিনি মানে কি ক'ম চাই থাকক তাৰ কষ্টৰ ফল ইমান ধুনীয়াকৈ থৈ দিছে ইমান হাৰ্ড ৱৰ্ক কৰিছে সি মানে ইমান ধুনীয়াকৈ কেইটা 5টা পাইছে আৰু আমিতো বৰ্তমান ষ্টাৰ্টিং কৰি আছোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিব বুলি আশা থাকিল আৰু এইটো চাওক এইটো ধুনীয়া কাঠৰ আৰু ডিম্পুৰ ভিডিঅ'ত চবেই গমেই পাইছে এইটো গোৱালপাৰা ভাইটি এজনে বনাই দিছে তাক আৰু ইমান ধুনীয়াকৈ বনাইছে সি যদিও মানে শাৰীৰিকভাৱে অক্ষম আছিল আৰু ইমান ধুনীয়াকৈ কষ্ট কৰি ইয়াক বনাইছে মানে এই সন্মানখিনি যে সি মানে লাভ কৰিব পাৰিছে আজি এই সন্মানখিনি সেই সকলোখিনি আপোনাক সি মানে কৰিছে আৰু মোৰ এনেকৈ ভিডিঅ' কৰা মানে অভ্যাস নাই তো সেইটো কাৰণে আজি বহুত মানে কনফিউজন লাগি আছে কি ক'ম কি নক'ম তাতে আছোঁ মই ডিম্পুৰ ঘৰত মানে আচৰিত মানে পুনৰবাৰ সকলোকে নমস্কাৰ আৰু এয়া মোৰ ওচৰত মোৰ ভণ্টি আছে বৰ্ণালী কাশ্যপ আৰু এতিয়া আমি ডিম্পুৰ লগত অকণমান কথা পাতিম তাৰ বিষয়ে জানিম আৰু এয়া ডিম্পু আহি গ'ল মই তো চবেই গমেই পাইছে ডিম্পু বৰুৱাক প্ৰথমতে দেখালোঁ আৰু আমি আজি তাৰ ঘৰত উপস্থিত মানে মোৰ ভণ্টি আৰু মই আৰু ইয়াৰ ডিম্পু বৰুৱা চবৰে চিনাকি তাক মানে এনে কিছুমান কথা সুধিম মানে তাৰ জীৱনশৈলীটোৰ বিষয়ে বা সি কেনেকে কি কৰিলে তাৰ আগতে মই সুধিব বিচাৰিছো তোহাৰ দুটাৰ মানে মাজত মানে যিটো সম্পৰ্ক ভালকে বুজাই দিলে ভাল হ'ব মানুহে ই মানে কনফিউজনত থাকে সদায় মানে তাইক মেছেজ দি মোক দি দিয়ে মানে তেনেকা এই মোৰ পেহী ছোৱালী আৰু এই মামাকৰ ছোৱালী মই মানে দুয়ো মানে ভণ্টি গম পাইছা মই ডাঙৰ মানে 3 মাহত ডাঙৰ মই তাই 3 মাহৰ সৰু ডাঙৰ বুলি নকয় আৰু হ'লেও মই বায়ে আৰু এই মোৰ ভণ্টি তো এইটোতো ক্লিয়াৰ হ'ল আজি তো এতিয়া ডিম্পুই ক'ব সি দিনটো কিমান কষ্ট কৰে ইউটিউবৰ কাৰণে
কষ্ট বেছি নহয় আৰু নৰ্মেল ভিডিঅ'বিলাক বনাই থাকোঁ আৰু আজি যেনেকৈ দেৱালী বুলি চৰাবৰী পূজাত মাতিছে কালী পূজা তাত যাম গৈ পিনে এটা সৰুকৈ এনে ভিডিঅ' বনাব সেনে আনিছে আৰু তো মইতো এতিয়া নতুনকৈ মানে ইউটিউব খুলিছোঁ তই কিবা মানে আইডিয়া দিয়ে আৰু এডভাইচ দিয়ে আমাক যে এনেকৈ এনেকৈ কৰিবি মানে কি কৰিম তই কওঁ আৰু মানে মোৰ মতে যোনে নতুন নতুন ইউটিউব খুলিছে তেওঁলোকে মানে এটা মানে ভাল টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে যে যোনে যিদৰে কোনোবাই ধৰা কণ্টেণ্টটো ভাল কোনোবাই ধৰা লাওৰ আঞ্জা কেনেকৈ বনাব সেইটোৱে মানে দেখাব তো সেইটো ধুনীয়া এটা এক্সাম্পল আৰু টিভিবিলাকে সেইবিলাকে চাই ভাল পায় না লাওৰ আঞ্জাটো সেইটো যাতে দেখালে হয় ভালদৰে মানে আজিকালি মানে অলপমান এই বিভিন্ন টাইপৰ যে অমুকত গ'লোঁ ভৌগত গ'লোঁ এইবিলাক ব্লগ মানে কমকৈ চলা হৈছে এটা কণ্টেণ্টটো লৈ পেলাই বেছিকৈ একচুৱেলি কি জানা নাই লাওৰ আঞ্জাখন বনাবৰ কাৰণে আমি ৰেচিপি চাওঁতো গম পাইছা নাই যিকোনো বস্তু এটা বনাবৰ কাৰণে ৰেচিপি চাওঁ কিন্তু সেইটো বস্তুৱে যদি আমি ভালকৈ বনাওঁ কিন্তু আজিকালি ইউটিউবাৰবিলাকে মেক্সিমাম লাইফষ্টাইলটোৰ বিষয়ে বেছি কণ্টেণ্ট বনায় সেইটো যোনে চলিছে তাত চলি গৈছে নতুনকৈ চলাটো বেলেগ কথা কিন্তু লাইফষ্টাইলটোৰ কথা দেখুৱালে মানে সিমান একো এটা হেৰি নপৰে প্ৰভাৱ নপৰে মানে জেনেৰেশ্যনটোত কিন্তু কিছুমান ভাল কণ্টেণ্ট বনালে এটলিষ্ট কিছুমান মেছেজ পোৱা যায় ইউটিউবৰ কাৰণে এনেকৈ মানে সদায় যি পাৰে আৰু চবকে ভাল মেছেজ এটা দিব বিচাৰে আৰু চবেই কৈ থাকে যে কি কৈ থাকে নিদিয়ে কিবা কিবি আমিতো ভাল ৰেছপন্স পাইছোঁ নহয় সময়টো চবৰে নাটনি দেচোন সময়টো চবৰে নাটনি যিহেতু চবেই নিজৰ নিজৰ কামত ব্যস্ত ডিম্পু বৰুৱাটোতো বেলেগ কথা কিছুমান এনেকুৱা মানুহ আছে মানে কি টাইমত গ'লেতো চবেই বেয়া পাব ন চবৰে এটা নিজৰ পাৰ্চনেল আৰু প্ৰফেচনেল বোলে দুটা বস্তু থাকে চ' পাৰ্চনেল টাইমটো নিজক লাগে মানে সেইখিনি সময়ত যোন আহিলেও মানে আমিও বেয়া পাম ডিম্পু বৰুৱা বুলি নহয় সেইকাৰণে টাইমটো জানিব লাগে ইয়াক লগ পালোঁ মানে মোৰ আচৰিত মানে ইয়াক যে লগ পাম নলবাৰীতে ঘৰ কিন্তু তাক মই লগ পোৱা নাই চিনি পাব মানে 3 বছৰমান হ'ল নেকি আমাৰ চিনি পাবা বা